এইয়া চিনি পাইছেনে? এয়া ভেদাইলতা একেবাৰে কোমল কোমল আগখিনি ছিঙি আনিছোঁ। এইমাত্ৰ ছিঙি আনিছোঁ মই গছৰ পৰা। আমাৰ ঘৰত বহুত হৈ আছে বাৰীৰ পিছফালে, গতিকে তাৰপৰা ছিঙি আনিলোঁ। আৰু এয়া দেখিছে নহয়, সৰু সৰু মাছ আনিলে, ডাঙৰ মাছো আনিলে। সৰু মাছৰো দৰিকণা মাছ আনিলে, খলিহনা, পুঠি এইবোৰ আনিলে, আৰু আপোনাৰ মিছা মাছ, চন্দা সৰু সৰু এইবোৰো আনিছে। মাছৰ পেটু আছে। ডাঙৰ মাছখিনিৰে মই এইয়া ভেদাইলতা বনাম, জোল বনাম বুলি ভাবিছোঁ। মই বৰ ভাল পাওঁ। আপোনালোকে বাৰু খাই ভাল পায় নাই ভেদাইলতাৰ জোল? মই কিন্তু বহুত ভাল পাওঁ, আৰু আমাৰ সকলোৰে ভাল পায়। গতিকে মই মাজে মাজে বনাই থাকোঁ, যিহেতু ঘৰতে আছে। ইয়াৰে ধুনীয়াকৈ পাতকেইটা মই এনেকৈ ছিঙি ল'ম, আৰু এতিয়া মই মাছখিনিত ধুনীয়াকৈ নিমখ আৰু হালধিখিনি সানি ল'ম। লৈ গোটেইখিনি মাছ মই বেলেগ বেলেগ কৰি লৈছোঁ। ডাঙৰটো বেলেগ কৰিছোঁ, দৰিকণাটো বেলেগ কৰিছোঁ, খলিহনা পুঠিটো বেলেগ কৰিছোঁ। গোটেইখিনিয়ে ভাজিম। প্ৰথমতে মই ভেদাইলতা জোলখিনি বনাবৰ বাবে ডাঙৰ মাছখিনি ভাজি ল'ম। ভাজি লৈ ভেদাইলতা জোলখিনি মই কেনেকৈ বনাওঁ আপোনালোকক সেইটো দেখাব বিচাৰিছোঁ। যিহেতু ভাল পাওঁ আৰু বনাই খায়ে থাকোঁ। বহুতে বিভিন্ন ধৰণে বনায়, চবৰে নিজা নিজা ষ্টাইল থাকে বনোৱা। গতিকে মাছখিনি ভাজি হৈ গ'ল। তাতে আৰু অকণমান তেল দিছোঁ, দি শুকান জলকীয়া এটা ছিঙি দিছোঁ, পাঁচফোৰণ দুটামান দি দিছোঁ, দি পিঁয়াজ এটা কাটি দি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে দুটামান আলু কাটি দিম দেই, ল'ৰা ছোৱালীয়ে আলু খাই বহুত ভাল পায়, সেইবাবে আলু কেইটামান কাটি দিম। আমাৰ মাহঁতে কিন্তু আলু দিও নৰসিংহ, ভেদাইলতা এইবিলাকৰ, মানিমুনিৰ এইবিলাকৰ জোল বনাই খুৱাইছিল, মাছ নাথাকিলেও। কিন্তু মাছ থাকিলে এই জোলকেইখন খাবলৈ বহুত ভাল লাগে। গতিকে আজি আৰু মাছ আছে যেতিয়া মই আলু দিছোঁ, মাছ থাকিলেও, কাৰণ সিহঁতে ভাল পায়। আলু আপোনালোকৰ অপশ্যনেল, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। গতিকে দেখিছে নহয়, গোটেইখিনি ভাজি লৈছোঁ। লৈ এয়া ভেদাইলতা, আদা নহৰু, কেঁচা জলকীয়া দি ধুনীয়াকৈ মিক্সিত এটা পেষ্ট বনাই লৈছোঁ। জলকীয়া অকণমান বেছিকৈ দিছোঁ, কাৰণ এইবোৰ আঞ্জাত অকণমান জলকীয়া হ'লে খাই বেছি ভাল লাগে। তাতে মই ধুনীয়াকৈ ঢালি দি কিছু সময় ভাজিছোঁ, আৰু জোখমতে নিমখ হালধিখিনিও দি দিলোঁ। এইফালে মই জিৰা গুড়ি এচামুচ আৰু গৰম মছলা এচামুচ দি এনেকৈ ভাজি আছোঁ। দেখিছে পানীখিনি একেবাৰে নাইকিয়া হৈ গৈছে। মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, একেবাৰে তেল ওলাই অহালৈকে। এতিয়া মই মিক্সিৰ জাৰটোৱে খালি মিক্সিৰ জাৰটোৰ সমানে 1 জাৰ পানী দি দিছোঁ। ইয়াতকৈ বেছি নিদিওঁ, উতলি যিখিনি ৰয় সেইখিনিয়ে বেষ্ট হ'ব। গতিকে মাছখিনি দি দিলোঁ, ভজা মাছখিনি দি এতিয়া ঢাকনিখন লগাই দিছোঁ। সেয়া দেখিছে ধুনীয়াকৈ মোৰ ভেদাইলতাৰ জোল হৈয়ে গ'ল। খাই বিৰাট ভালেই পাওঁ মই ভাল পাওঁ, আৰু আপোনালোকেও বেয়া নাপায়, কাৰণ আমাৰ থলুৱা ব্যঞ্জন ভেদাইলতাৰ জোল। গতিকে এদিন বনাই খাই চাব। খায়ে দিয়ক বাৰু, নোখোৱা নহয়। গতিকে মই ভেদাইলতাৰ জোলৰ লগত আজিৰ সাজটোত আছিলে তিতা কেৰেলা ভাজি, মাছৰ পেটু দেখিছিলে যে, মাছৰ পেটুখিনি ভাজিছোঁ। তাৰপিছত আকৌ এয়া ভেদাইলতাৰ জোল ধুনীয়াকৈ লৈছোঁ। এইফালে সৰু মাছখিনি যি দেখাইছিলোঁ, পুঠি মাছ আৰু খলিহনা মাছ, এইফালে মিছা মাছ আৰু সৰু সৰু চন্দা মাছৰ এয়া জুতিৰে এসাঁজ। একেবাৰে সুন্দৰ হৈছিলে, খাবলৈ বহুত সোৱাদ লগা এখন থালি।